Hello guys, welcome back to my channel again. So আজি আউটডোৰ ব্লগিং নহয়, আজি হ'ব ৰেচিপি। আপোনাক এটা নতুন ৰেচিপি বনাই দেখুৱাম আজি। তো ৰেচিপিটো হৈছে লোকেল হাৰ্বেল গ্ৰীণ চিকেন। তো মই একো বেলেগ ইনগ্ৰিডিয়েণ্টছ ইউজ নকৰোঁ, যোনটো আমাৰ ঘৰতে এভেইলেবল হয়। তো সেইবোৰ ইনগ্ৰিডিয়েণ্টছ ইউজ কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো মই কি ইউজ কৰোঁ, কি নকৰোঁ, কেনেকৈ বনাওঁ, তো আপোনালোকে দেখিব। তো আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক মাৰি দিব, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। চ' আপোনালোকৰ মৰমবোৰ পাই থাকিলে মোৰো ভাল লাগিব, উৎসাহ লাগিব নতুন ভাল ভাল ভিডিঅ' দিবলৈ। চ' গাইজ প্লিজ ষ্টে টিউন এণ্ড ৱাটচ দ্য ভিডিঅ' টিল দ্য এণ্ড, ডোণ্ট স্কিপ দ্য ভিডিঅ'। তো আজিৰ ৰেচিপিটো হ'ব গ্ৰীণ চিকেন, গ্ৰীণ হাৰ্বেল চিকেন। তো তাৰ কাৰণে মই লৈছোঁ হাফ কেজি লোকেল চিকেন, আৰু আমাক লাগিব গাৰ্লিক জিঞ্জাৰ চিলি পেষ্ট। তাৰপিছত ইফালে হ'ল ভেদাইলতা, নেক্সট হ'ল আমাৰ এইটো আদা পাত, জিঞ্জাৰ ষ্টেম। ইফালে হ'ল নৰসিংহ, কাৰী লিভছ, কাৰী পাত্তা, আৰু ইফালে হ'ল মান ধনিয়া। আৰু লাগিব আমাক পিঠাগুড়ি, ৰাইচ ফ্ল'ৰ, আৰু ব্লেক পেপাৰ, জালুক। তো জালুকটো আমি পাউডাৰ কৰিব লাগিব। আৰু আমাৰ নেক্সট প্ৰচেছটো হ'ল আমি আমাৰ গোটেই গ্ৰীণ হাৰ্বছবিলাক আমি গোটেই গ্ৰাইণ্ড কৰি পিনে এটা পেষ্ট বনাই ল'ব লাগিব। চ' আমি এটা মিক্সাৰত আমি এটা গ্ৰাইণ্ড কৰিম গোটেই আমাৰ হাৰ্বছবিলাক। এইখিনি দিব প্ৰথমতে। জাষ্ট 3টামান পাত দিছোঁ ইয়াতে। তাৰপিছত আদা পাত কেইটামান দিম। নেক্সট আমি অলপ নিমখ দিম ইয়াতে, অলপ পানী দিব লাগিব যাতে ধুনীয়াকৈ গ্ৰাইণ্ড হৈ যায়। প্ৰথমতে আমি কেৰাহীখন গৰম হ'বলৈ দিম। এইখন গৰম হোৱাৰ পিছত আমি এখন মাষ্টাৰ্ড অইল, বেছি ইউজ নকৰোঁ অইল, জাষ্ট স্লাইট অলপ। গৰম হোৱাৰ পিছত আমি দিম পিঁয়াজখিনি অলপ ব্ৰাউন হ'ব লাগিব। আদা নহৰু পেষ্ট, এতিয়া আমাৰ কাটি থোৱা চিকেনখিনি আমি দি দিম। সোৱাদ অনুসাৰে নিমখ দিব লাগিব। হালধি, মাংসখিনি আমি 10 মিনিটছমানৰ কাৰণে ঢাকি দিম।
এতিয়া আমাৰ হাৰ্বেল পেষ্টখিনি আমি দি দিম। ধুনীয়া এৰোমা এটা আহিছে ধুনীয়া। পানী দিব লাগিব লাগিব। আমাৰ জালুকৰ পাউডাৰটো দি দিওঁ। নেক্সট আমি আমাৰ কাৰীটো ঠিক হ'বৰ কাৰণে আমি ৰাইচ ফ্ল'ৰ বা পিঠাগুড়ি অলপ ইউজ কৰিম, যাতে অলপ থিকনেছ আহি যায়, অলপ গোটা হৈ যায় আমাৰ কাৰীটো। So our green chicken recipe almost ready. Lastly, I ginger steam pan पे डालेंगे आते। So guys, finally our recipe ready. তো এতিয়া টেষ্ট কৰিবৰ সময় হৈ আহি পৰিল। তো এইটো হৈছে গ্ৰীণ চিকেন, হাৰ্বেল চিকেন। তো ইফালে আছে কচু ফুল ভাজি। তো এইটো হৈছে মাছ পিটিকা, আলু কণী পিটিকা, ভাত। চ' চাই থাকক ভিডিঅ'টো, মই আপোনালোকক টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা হৈছে টেষ্ট। অ'কে গাইজ, ষ্টে টিউন। তো গাইজ, মই আপোনালোকক টেষ্ট কৰি জনাইছোঁ কেনেকুৱা হৈছে টেষ্ট। Super taste. Guys, ধুনীয়া হৈছে, মজা টেষ্ট। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব এবাৰ, তাৰপিছত মোক ক'ব। যদি ভাল নাপায় মোক ক'ব।